নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ ভেন্দি খেতিৰ বিষয়ে সৰুকৈ ভিডিঅ' এটি প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বলক তেনেহ'লে আমি আৰু বৰ বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, ভেন্দি আমি যোৱা ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত লগাইছিলোঁ। এই ভেন্দি খেতিৰ বিষয়ে মই আগতে এটা সৰুকৈ ভিডিঅ' দিছিলোঁ। তথাপি কৈছোঁ বাৰু, আমাৰ ভেন্দি ৰাধিকা জাতৰ ভেন্দি লগাইছিলোঁ। এই ৰাধিকা জাতৰ ভেন্দি আমি এই বছৰ প্ৰথম লগাইছোঁ। এই জাতৰ ভেন্দি উৎপাদন যথেষ্ট ভাল। প্ৰায় প্ৰতিদিনে ছিঙিব পাৰি আৰু দেখাতো বহুত ধুনীয়া হয়। কালাৰবিলাকো একেবাৰে সেউজীয়া। এইটো জাতৰ ভেন্দি বজাৰত বেলেগ ভেন্দিতকৈ অলপ হ'লেও দামটো বেছি পোৱা যায়। চাওক, আমাৰ ভেন্দিবিলাক ইমান ফুলিছে। বাৰিষাৰ খেতি বুলি ক'লে আচলতে ভেন্দি এবিধ বহুত লাভজনক খেতি হয়। প্ৰতিদিনে ছিঙিব পাৰি। আমি মাত্ৰ আধা বিঘা মাটিত ভেন্দি লগাইছিলোঁ। যদি আমাৰ প্ৰতিদিনে ছিঙা হয় তেনেহ'লে প্ৰায় 20 কিলো ভেন্দি ওলায়। আৰু যদি এদিন এৰি এদিন ছিঙা হয় তেনেহ'লে 25 পৰা 30 কিলো ভেন্দি ওলায়। অন্য খেতিৰ নিচিনা ভেন্দি খেতিত বৰ বেছি সাৰ ঔষধৰ প্ৰয়োজন নাই। চাওক, আমাৰ ভেন্দিবিলাক লমালমে লাগিছে, এটা ঠানিতে 3-4টাকৈ লাগিছে। গতিকে যদি আপোনালোকে ভেন্দি লগাব খোজে তেনেহ'লে এই ৰাধিকা জাতৰ ভেন্দি লগাব পাৰে। যদি আমাৰ খেতিৰ বিষয়ে কিবা জানিব লগা আছে তেনেহ'লে কমেণ্ট এটা নিশ্চয় কৰিব। আমি আপোনালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম। ধন্যবাদ।